হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল। আৰু স্বাগতম জনাইছোঁ মৌচুমী ব্লগৰ নতুন এটা ভিডিঅ' লৈ। আৰু আজি ব্লগটো মই ৰাতিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই কিবা বনাব লৈছোঁ, চাব আপোনালোকে কি বনাম। আৰু ব্লগটো বহুত দেৰিকৈ আৰম্ভ কৰিলোঁ, আজি ৰাতিৰ পৰা আৰম্ভ কৰিছোঁ, চাই যাব। আৰু আজি পিকচাৰ কোৱালিটিটো ভাল নহ'ব দেই, একদম আন্ধাৰ হৈ আছে। ইয়াত এতিয়া হালধি আৰু নিমখ দি এইখিনি সানি লওঁ। ইফালে লৈছোঁ আলু, পিঁয়াজ এইখিনি কাটি লৈছোঁ। কেৰাহীত তেল বহাই দিলোঁ, এতিয়া তেলখিনি গৰম হওক। ইয়াত যাব পিঁয়াজ। এতিয়া ইয়াত যাব মাংস। এতিয়া ইয়াত যাব জিৰা, এয়া। আৰু ইয়াত বেলেগ মছলা এড নকৰোঁ, অকণমান দেৰিকৈ আদা নহৰু দিম। এয়া একদম মাংসই কালাৰ দিব ধৰিছে আৰু লাহে লাহে ধুনীয়া ব্ৰাউনেছ কালাৰ আহি যাব এতিয়া। আৰু মাংসৰ মই এনেকুৱা কালাৰ হ'লে ভাল পাওঁ, ৰঙা একো মছলা দিয়া নাই, তথাপি কালাৰ ধৰিছে চাওক। আৰু যিহেতু লোকেল চিকেন হয়, অকণমান সময় লাগিব ভাজোঁতে, সেই মই ধুনীয়াকৈ ঢাকোন লগাই লগাই ভাজি দিছোঁ। আৰু এতিয়া মই ইয়াত এড কৰিম আলুখিনি, ইয়াত দি দিলোঁ। আৰু আকৌ মই নতুনকৈ আকৌ ঢাকোন লগাই লগাই ভাজি দিছোঁ। আদা নহৰু এইখিনি এতিয়া পিচি ল'ম, এইখিনিয়ে মছলা মই ব্যৱহাৰ কৰিম। এতিয়া যাব ইয়াত আদা নহৰু।
যাব পানী। হাই গাইজ, ৰাতিয়ে ব্লগটো আৰম্ভ কৰিছিলোঁ আৰু মাংস বনোৱা দেখুৱালোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি ওলাই আহিছোঁ, বেলেগ এজেগাত যামগৈ। আৰু আজিৰ ব্লগটো ইমান এটা সামৰণি মাৰিছোঁ। যদি ব্লগটো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই বাই।